নমস্কাৰ বন্ধুসকল, ডিপেণ্ড কুৰ্মী এগ্ৰ ফাৰ্মিংলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাহৰিক কচুৰ বাদে আৰু কি খুৱাব পাৰি সেইটো বিষয় লৈ আজি অলপ আলোচনা কৰিম। আপোনালোকে দেখিছে এইটো মোৰ পুখুৰী। মই ইয়াত যেতিয়া কচু মোৰ এলেকাত শেষ হৈ যায় তেতিয়া মই এইবোৰ উঠাই খুৱাওঁ। যিটো কচুটো এতিয়া কচুৰ ছিজন নাইকিয়া হ'ব আৰু খৰালি মাহত কচু নাইকিয়া হৈ যায়, গতিকে এইটো পুখুৰীত পানী থাকে মোৰ 12 মাহ। গতিকে মই যিবোৰ লতা জাতীয় কলমৌ বুলি কয় আৰু আমাৰ লগত এইটো পুনি কয়, ডাঙৰ পুনিটো, তো মই এইবোৰ এটা এটাকৈ উঠাই কাটি ধুনীয়াকৈ মই সিজাই ৰাইচ পলিচ দি ধুনীয়াকৈ সিজাই খুৱাওঁ। আপোনালোকক মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ। এইবোৰ দেখিছে মই শিপাই কাটি দিওঁ আৰু এইবোৰ কাটি সিজাই মেলি ধুনীয়াকৈ খুৱাওঁ। তো যিহেতু আপোনালোকে গম পাইছে দানাৰ বহুত দাম বাঢ়ি গৈছে, গতিকে মই এটা টাইম এইটো খুৱাওঁ। এইটো এটা টাইমত যদি আপোনালোকে এইটো খুৱাইতো আপোনালোকৰ কষ্টটো অলপ কম পৰিব। এইটো কলমৌ শাক বুলি কয়, এইটো দেখিছে এইটো মানুহেও খায়। এইটো শাক আমাৰ ভাষাতটো কলমৌ শাক বুলি কয়। এইটো মানুহে খাব পাৰি আৰু আপোনালোকক দেখাইছোঁ এতিয়া আৰু কি খুৱাব পাৰি। এইটো ইয়াত দুটা হৈ গ'ল, আপোনালোকে পুনিটো আৰু কলমৌ শাকটো, আৰু ইয়াত আৰু দেখাই আছোঁ এইটো দেখিছে ইয়াত মেটেকা আছে। এই মেটেকাবোৰো খুৱাব পাৰি। যাৰ এলেকাত কচু এভেইলেবল নাই সিহঁতে মেটেকাটো খুৱাব পাৰি। মেটেকাৰ লগত আপোনালোকে এইটো দেখিছে এই ঘাঁহটো আমি আগতে ইয়াৰ ঠাৰি বুলি কয়। এইটো দেখি পাইছে, গৰম বন্ধত আমি ইয়াক মালা বনাই দিওঁ ছাৰহঁতক পিন্ধাবৰ কাৰণে। গতিকে এইটো আপোনালোকে কি কৰিব, যদি আপোনালোকৰ অঞ্চলত এইটো আছে তেন্তে এইটো ছাগলীও বহুত খায়। আপোনালোকে এইটো ছিঙিব আৰু সৰুকৈ কাটি ধুনীয়াকৈ সিজাই দিব, নিমখ চিমখ দি দিব, তুঁহগুৰি বা ৰাইচ পলিচ, গোমধান গুড়ি, চাপৰ এনেকুৱাবোৰ দি সিজাই দিলে গাহৰিয়ে একেবাৰে ধুনীয়াকৈ খাব, চফাকৈ খাই দিব। তো গতিকে এইবোৰ আপোনালোকে ল' কষ্টত ব্যৱহাৰ কৰিব পাৰে। এটা টাইম খুৱাব পাৰে, এটা টাইম আপুনি কিনা দানা খুৱাব। যদি দুইটা টাইম খুৱাই দিয়ে তো গাহৰি অকণমান ক্ষীণাব, দেহাটো দেৰিকৈ লাগিব। গতিকে আপোনালোকে এইটো খুৱাব পাৰে। এতিয়া মেটেকাটো এইটো লগতে এইটো কলমৌটো 4টা হৈ গ'ল। এইবোৰ মোৰ দেখিছে মই ডাঙৰ আছিলে, এইবোৰ উঠাই আটাইবোৰ সিজাই পেলাই খোৱালোঁ। এতিয়া দুটামান থাকি গৈছিলে, এতিয়া আকৌ সৰুকৈ নতুনকৈ ওলাইছে। আপোনালোকে এইটো উঠাই যাব, আকৌ দুদিনৰ পিছত নতুনকৈ ওলাই আহিব। গতিকে এইটো 12 মাহ হয়। আপোনালোকে কচু নাপালেও এইটোৰ পৰা কাম চলাই ল'ব পাৰিব। তো বন্ধুসকল, এইবোৰ আপোনালোকে দেখি পাইছে, এইবোৰ ধুনীয়াকৈ 12 মাহ য'ত হয় এইবোৰ খুৱাব পাৰি। এইটো খোৱালে আপোনালোকৰ কাৰণে দানা কষ্টটো বহুতেই কমি যাব। আৰু এইটো খোৱালে আপোনালোকৰ লাভ এটাই হ'ব, ঘাঁহ হয়, মেটেকা, কচু, এইবোৰত খোৱালে কি চৰ্বিটো নাইকিয়া হ'ব। আৰু চৰ্বি নাইকিয়া হ'লে মাইকী গাহৰি সদায় পোৱালি বেছি। তো বন্ধুসকল, আপোনালোকে ল' কষ্টৰ কাৰণে কলগছ ব্যৱহাৰ খুব কম কৰিব। কলগছ ব্যৱহাৰ যদি বেছি কৰা হয় তেন্তে এটা অসুবিধা হয় কি পেলু অলপ বেছি হৈ যায়। গতিকে কলগছ যদি ব্যৱহাৰ কৰে আপোনালোকে সময়মতে ডিৱাৰ্মিংটো কৰিবই লাগিব, নতুবা গাহৰি দুৰ্বল পাতলা হ'ব, দেহা নালাগিব আৰু গাভিনী গাহৰিবিলাকৰ কাৰণে বহুত অসুবিধা হ'ব। হয়তো পোৱালি মৰ্টেলিটি হ'ব পৰা সম্ভাৱনা হৈ যায়। গতিকে আপোনালোকে পেলু দৰৱটো গাভিনী অৱস্থাত খোৱাত অকণমান অসুবিধা হয়। তেওঁ যদি আপোনালোকে কলগছ খুৱায় আৰু পেলুৰ সংখ্যা যদি বাঢ়ি যায় বা পেলু হয় তেন্তে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ লৈ ধৰি লওক পেলু ঔষধটো খুৱাব। আৰু বন্ধুসকল, যদি আপোনালোকৰ ফাৰ্মত গাভিনী গাহৰি আছে আৰু গৰম যদি বেছি হয় তেন্তে আপোনালোকে হয় ফেনৰ ব্যৱস্থা কৰিব লাগিব। মানে কি গৰম বেছি পালে পোৱালি পেটত মৰা চান্স থাকে। গতিকে যদি কাৰেণ্ট নাথাকে
তেন্তে আপোনালোকে প্ৰথমে ঠাণ্ডা পানী লৈ ধৰক ঠেংবোৰ ধুৱাই দিব, ডাইৰেক্ট গাত ঢালি নিদিব। যেনেকুৱা মানুহে গৰমৰ পৰা আহি ডাইৰেক্ট মূৰত পানী নাঢালে, ঠিক তেনেকৈ আপোনালোকে ঠেং চেং তিয়াই দিব অকণমান, তাৰপৰা বডিত গা ধুৱাব, যাতে সিহঁতে ঠাণ্ডা পালে ধৰক পোৱালিৰ মৰ্টেলিটি ইমান নহয়। যদি গৰম বেছি পাই যায় তেন্তে পোৱালিৰ মৃত্যুৰ সংখ্যাটো বাঢ়ি যায়। এইটো দেখিছে মোৰ দানা ৰুম হয়, মই ইয়াত দানা ষ্টক কৰি থৈছোঁ। এইবোৰত মোৰ দানা আছে। আপোনালোকক মই কি কি দানা ব্যৱহাৰ কৰোঁ সেইখিনি দেখাই দিম। এইটো দেখিছে মোৰ ৰাইচ পলিচ হয়। এইটো কচু, কলমৌ, মেটেকা বা যিকোনো শাক চাক এইবোৰৰ লগত সিজাই পিনি এইটো দিওঁ মই। আপোনাৰ এটা গাহৰিত এইটো 700 গ্ৰামকৈ দিওঁ। আপোনাৰ ৰাইচ পলিচটো 700 গ্ৰাম হৈ যায়। আৰু এইটো দেখিছে ইয়াত আছে গোমধান গুড়ি আছে, তাৰপৰা চাপৰ আছে। ইয়াত মই নিমখ, টেট্ৰাচাইক্লিন পাউডাৰ, গ্লুক'জ এইবোৰ মিক্স কৰা আছে। এইবোৰ মিক্স কৰি লৈ গৰম পানীত তিয়াই এই টেমাটোৰ পৰা, এই টেমাটো মোৰ জোখা আছে, ইয়াত 700 গ্ৰাম হয়। তাৰপৰা এইটো হিউজটো গাভিনী গাহৰিবিলাকক 2 কেজি দিওঁ, বাকীবিলাকক 1.5 কেজি দিওঁ। কাৰণ এটা টাইমটো ভাল ফিড দিবই লাগিব, নতুবা গাহৰি গ্ৰোথটো নাথাকিব। সেইকাৰণে মই এইবোৰ ইউজ কৰোঁ। তো বন্ধুসকল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে যিকোনো ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পায়। ধন্যবাদ।